Hello guys, পৰিস্মিতা হাজৰিকা নিপা ইউটিউব চেনেলৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাম চেণ্ডেল কেনেকৈ প্ৰস্তুত কৰে। আমাৰ গাঁৱৰে এজন দৰিদ্ৰ যুৱক টংকেশ্বৰ শইকীয়া তেওঁ এটা ব্যৱসায় আৰম্ভ কৰিছে নতুনকৈ। আৰু এটা কথা আপোনালোকে চাব, যদিও হাতত টকা পইচা থাকে তথাপিও যদি নিজৰ বিচাৰ বুদ্ধি নাথাকে তেনেহ'লে কোনো ক্ষেত্ৰতে আগবাঢ়িব পৰা নাযায়। টংকেশ্বৰ শইকীয়াও হৈছে অতি দৰিদ্ৰ পৰিয়ালৰ এজন যুৱক, তথাপিও সি তাৰ নিজৰ বিচাৰ বুদ্ধি প্ৰয়োগ কৰি এই ব্যৱসায়টো আৰম্ভ কৰিছে। ইয়াৰ পৰা আমি এটা কথাই শিকিব পাৰোঁ যে আমি বেলেগলৈ নগৈ আমি নিজৰ জেগাতে থাকি পেলাই যিকোনো এটা কাম আমি নিজৰ বিচাৰ বুদ্ধি প্ৰয়োগ কৰি পেলাই আৰম্ভ কৰিব পাৰোঁ। এয়া হৈছে ফ্ৰেমত কাটি লোৱা চেণ্ডেলবিলাকত ফিটা লগাবৰ বাবে সৰু সৰুকৈ ফুটা ওলোৱা হৈছে মেচিনৰ দ্বাৰা। আৰু এইটো মেচিনৰ দ্বাৰা চেণ্ডেলবোৰ মিহি কৰা হয়। ক'ৰবাত যদি অকণমান তেৰা বেকা থাকে ইয়াত পোন কৰা হয়। আৰু এইটো হৈছে ফিটা লগোৱা মেচিন। এই যে বেজীটো দেখিছে, সেই বেজীটোৰ দ্বাৰা চেণ্ডেলত ফিটা ভৰোৱা হয়। আৰু এইটো হৈছে ফ্ৰেম, 5 নম্বৰৰ চেণ্ডেলৰ ফ্ৰেম। আপোনালোকে যে নম্বৰৰ চেণ্ডেল পিন্ধে সেইমতে ইয়াত চেণ্ডেল বনাই দিব, 5 নম্বৰ 4 নম্বৰ। আৰু এই একেটা মেচিনতে আমি ডিছপাত বনাব পাৰোঁ। আৰু এটা বনাব পাৰোঁ আমি বাচন ধুবলৈ যিটো জাবৰ আমি ষ্টিলৰ, সেইটো ইয়াতে এই একেটা মেচিনতে 3টা কাম হয়। চেণ্ডেলো বনাব পাৰি, এই বাচন ধোৱা সেইটো বনাব পাৰি, আৰু লগতে ডিছপাত বনাব পাৰি। আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ। যদি আপোনালোকক চেণ্ডেলৰ প্ৰয়োজন হয় তেনেহ'লে মই টংকেশ্বৰ শইকীয়াৰ কণ্টেক্ট নাম্বাৰটো তলত ডেছক্ৰিপশ্যনত মই দি দিম, আপোনালোকে তাতে কণ্টেক্ট কৰিব পাৰিব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।